নমস্কাৰ গাইজ, আজি মই দেখুৱাম গুৱাহাটী ইউনিভাৰ্চিটিৰ BA থাৰ্ড ছেমিষ্টাৰৰ ফৰ্ম ফিলআপ কেনেকৈ কৰে। তাৰ বাবে লাগিব আপোনাক PC বা মোবাইল হ'লে ডেস্কটপ চাইট কৰিব। যিকোনো ব্ৰাউজাৰত যায় আপুনি তাত লিখিব লাগিব জিও পৰ্টেল। লিখাৰ পিছত প্ৰথম লিংকটো আহিব গুৱাহাটী ইউনিভাৰ্চিটি, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত নতুন পেজ এটা ওপেন হ'ব, তাত ষ্টুডেণ্ট পৰ্টেল তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন পেজ এটা ওপেন হ'ব, তাত লিখা থাকিব লগইন উইথ পাছৱৰ্ড, লগইন উইথ OTP। যদিও পাছৱৰ্ডটো আপুনি নাজানে তেনেহ'লে OTP লৈ আপুনি লগইন কৰিব পাৰিব। এতিয়া মই OTP লৈছোঁ। পাছৱৰ্ডটো সাধাৰণতে ডেট অফ বাৰ্থটোৱে হয়, মই ডেট অফ বাৰ্থটো পাহৰিছোঁ, সেইকাৰণে মই OTP ল'ব লগা হৈছে। তাৰপিছত OTP ভেৰিফাই বটনটোত ক্লিক কৰি দিব। OTP ভেৰিফাই হোৱাৰ পিছত এখন নতুন পেজ খুলিব, তাত লিখা থাকিব এক্সাম ফৰ্ম, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তাত মিডিয়াম অফ এক্সাম লিখা থাকিব, তাত ইংলিছ মিডিয়াম হ'লে ইংলিছ লিখিব আৰু এছামিছ মিডিয়াম হ'লে এছামিছ লিখিব। তাৰপিছত আহিব চিলেক্ট ছাবজেক্ট। মোৰ ষ্টুডেণ্টজন বটানী B.sc ৰেগুলাৰ, মই সেইকাৰণে বটানী B.sc ৰেগুলাৰটো ক্লিক কৰি দিছোঁ। তলত দুটা ক্ৰছ আছে, মই প্ৰথমটোত ক্লিক কৰি দিছোঁ, আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আছে আপোনাৰ পে'মেণ্টটো। টোটেল পে'মেণ্ট আছে আপোনাৰ 920 টকা। লেফ্ট ছাইডত এটা বাকচ আছে, বাকচটোত ক্লিক কৰি আপুনি পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো কৰাৰ পিছত এখন ৰিচিপ্ট ওলাব। পে'মেণ্টটো কৰিব পাৰিব আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। সকলোতকৈ আগত ভিডিঅ' চোৱাৰ বাবে আপোনালোকে চেনেলটোত বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ এৰিছোঁ। জয় আই অসম।